তেওঁলোকৰ মডেল হল বুলডোজাৰ মোৰ আমাৰ কংগ্ৰেছ দলৰ মডেল হল শিক্ষা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনত আমি মাদ্ৰাছাৰ ভিতৰত আধুনিক শিক্ষা আমি বিচাৰিছিলোঁ কম্পিউটাৰ শিক্ষাৰ ওপৰত জোৰ দিছিলোঁ উন্নয়নৰ ওপৰত জোৰ দিছিলোঁ উন্নয়নৰ শিক্ষাৰ ওপৰত জোৰ দিলেহে আইচিছ আৰু আল কায়দাৰ আমি বাধা দিব পাৰিম যদি মাদ্ৰাছাৰ ওপৰত তেওঁলোকে কৰিছে যদি তেওঁলোকৰ যুক্তি মই মুখ্যমন্ত্ৰীজনে ক'ৰবাত এটা বাৰ্তা দিলে যে মাদ্ৰাছা নহয় এইকেইটা হ'ল আল কায়দা কাৰ্যালয় মই এই বিপৰীতে মই মুখ্যমন্ত্ৰী মহোদয়ক সুধিবলৈ বিচাৰোঁ ঠিক আছে যদি এইটোৱে আপোনালোকৰ যুক্তি মধ্যপ্ৰদেশত বিজেপি IT চেল চলোৱা মানুহ ধ্ৰুৱ সাক্সেনা ISI পাকিস্তানী স্পাই এজেঞ্চি ISI লগত সম্পৰ্ক ৰখাৰ কাৰণে তাক ধৰিলে তেতিয়া মই বিজেপি কাৰ্যালয়টো কি ISI কাৰ্যালয় ভাবি ভাঙি দিওঁ নেকি তো সেইটো আমি ভাঙি দিওঁ নেকি তো আপুনি মই বিচাৰোঁ যে মুখ্যমন্ত্ৰী মহোদয় আমাৰ মধ্যপ্ৰদেশ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক এটা চিঠি প্ৰেৰণ কৰক কওক যে তেওঁ ইয়াত মাদ্ৰাছা যিদৰে আল কায়দা কাৰ্যালয় বিচাৰিছে তেওঁ সেই বিজেপি য'ত ধ্ৰুৱ সাক্সেনা IT চেলৰ সভাপতি আছিলে সেইটো এটা ISI কাৰ্যালয় লৈ ভাবি বুলডোজাৰ চলাব লাগে